পাইছোহি ভূটান পাহাৰৰ একেবাৰে নিচেই কাষত সৰলপাৰা পিকনিক স্পট। আমাৰ সন্মুখত ধুনীয়াকৈ লিখা আছে আই লাভ সৰলপাৰা। ইয়াৰ ওচৰেদি ধুনীয়াকৈ ভূটানৰ পানী বৈ যোৱা নিজৰা এটা দেখা গৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ পৰ্যটকবিলাকে আহি চেষ্টা কৰিম, আপোনালোকে চাব পাৰে ধুনীয়াকৈ ইয়াত লিখা আছে আই লাভ সৰলপাৰা। ইয়াত খুব ধুনীয়া দেখাত দৃশ্যবিলাক সঁচাকৈয়ে মনোৰম, ভাল লগা। গতিকে আহকচোন বন্ধুসকল, আমি কিছুমান ব্যক্তিৰ পৰা আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। ভাইটি, তোমাৰ নামটো কি? নাম মতিনুল শেখ। ক'ৰ পৰা আহিছে? চিৰাগুটাৰ পৰা আহিছে। চিৰাগুটা। তোমাৰ স্কুলখনৰ নাম কি? পিউৰিটি মডেল একাডেমি। পিউৰিটি মডেল একাডেমিৰ পৰা এজন ষ্টুডেণ্টক লগ পাইছোঁ। আমি ওচৰতে দুজনী লগ পাইছোঁ সৰলপাৰাত আহি পেলাই। আমাৰ দাদা আছে, ডাঙৰ দাদা ইয়াত ক'ৰ পৰা আহিছে দাদা? বঙাইগাঁৱৰ পৰা। দাদা আপোনাৰ নামটো? মোৰ নাম অশোক কুমাৰ বৰুৱা। তাৰপিছত বাইদেউ এজনী আছে, বাইদেউ আপোনাৰ নামটো? ৰাইমা। তেনেহ'লে ইয়াত সৰলপাৰাত আহি পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে? ভালে লাগিছে, ভিউটো বহুত ধুনীয়া হয়, পানী আছে, ভিউ আছে, বহুত ভাল লাগিছে। ঠিক আছে, তোমাৰ ওচৰতে আৰু এদল আমি যুৱতী লগ পাই আছোঁ, গতিকে আমি এখেতৰ পৰা মন্তব্যটো লোৱাৰ কাৰণে চেষ্টা কৰিম। নেকি তোমালোকে ক'ৰ পৰা আহিছে? তোমালোকে তামাৰহাটৰ পৰা আহিছে। তোমাৰ নামটো কি? মাছুদা পাৰভিন। স্কুলৰ ষ্টুডেণ্ট হয় না তুমি? হয়। তোমাৰ নাম মাছুদা পাৰভিন। কোন স্কুল? হাতীজোৰা শংকৰাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আচ্ছা, তোমাৰ নামটো কি? নাৰিছবাৰী। আচ্ছা, তুমি কোন স্কুলত? মই স্কুলত নহয়, কলেজত। কলেজত, কলেজত পঢ়ি আছে। গ্ৰামপুৰ হাই ছেকেণ্ডেৰী। ঠিক আছে, কোন ক্লাছত পঢ়ি আছে? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। তুমি, তোমাৰ নাম? আমার নাম নিসাল মনিকা আহমেদ। কোন স্কুল হয় তোমাৰ? দুদুরামারি এমই স্কুল। ইয়াত কেনেকুৱা লাগিছে ইয়াত আহি পেলাই? খুব আনন্দ লাগিছে। খুব আনন্দ লাগিছে না? ভাল লাগিছে। ইয়াত কি পাইছে বাইদেউ? আচ্ছা, কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে না? সৰলপাৰালৈ আহিলে চাব ইয়াত কিমান ধৰণৰ পিকনিক পাৰ্টি আহিয়ে থাকে, অহৰহ আহিয়ে আছে, এতিয়াও আহি আছে। কিছুমান গাড়ী এতিয়াও দেখা গৈ আছে, আহি আছে। গতিকে আপোনালোকে নিশ্চয় আশা কৰোঁ ভিডিঅ'টো চাই আহিব। আমাৰ ৰাস্তা যদি অলপ বেয়া, কিন্তু যিটো সৰলপাৰা যিটো পিকনিক স্পটত আহি পেলাই সকলোৰে মনটো ভাল লাগি যাব। কিছুমানে ইমান ধুনীয়াকৈ ইয়াতে নাচি বাগি পিকনিক খাই আছে। আমি ইয়াত ঠাইখিনি ভাল লাগিল, যিহেতু ইয়াত ঠাইৰ অভাৱ নাই, প্লেচটো ইমান ধুনীয়া লাগিছে। আৰু যিহেতু নিচেই কাষত আমাৰ পাহাৰখন, গতিকে ইয়াত বহুত আছে, শিলবিলাকো ধুনীয়াকৈ আছে। যদিও ইয়াৰ মাজেদি যিটো কমিউনিকেশ্যন অৰ্থাৎ যাতায়াতৰ ব্যৱস্থাবিলাক খুব ধুনীয়া লাগিছে, মনোৰম, একদম ভাল লগা। গতিকে আপোনালোকে আহিলে ইয়াতে চাব পাৰিব নিশ্চয়। আমি বিলাচীপাৰাৰ ওচৰত চিৰাগুটাৰ পৰা আহিছোঁ। আহোঁতে আমাৰ বাটত ঠায়ে ঠায়ে ৰাস্তাটো অলপ বেয়া আছিলে, যদিও আমি মাজত সোমাই দেখিলোঁ ইয়াত খুব ধুনীয়াকৈ যিটো আমাৰ যাতায়াত অৰ্থাৎ কমিউনিকেশ্যনৰ যিটো ব্যৱস্থা ইয়াত খুব ধুনীয়াকৈ পাব। আৰু ইয়াত বিভিন্ন পৰ্যটকবিলাকে আহিছে, অৰ্থাৎ বিভিন্ন পিকনিক পাৰ্টি বহুত দেখা গৈ আছে। আমাৰ চাৰিওফালে পিকনিক পাৰ্টিবিলাক আহিছে। এইফালে আমাৰ কাষতে বিভিন্ন ধৰণৰ হোটেল দেখা গৈছে। যদি কেতিয়াবা সৰলপাৰালৈ আহে, ইয়াৰ ভিতৰত খুব ভাল লগা। আৰু ইয়াত যিটো কমিউনিকেশ্যন অৰ্থাৎ যাতায়াতৰ যিটো ব্যৱস্থা ভিতৰত খুব ধুনীয়াকৈ ইয়াত উপভোগ কৰিব পাৰিব। এতিয়া আমি কাষতে এটা ৰেষ্টুৰেণ্ট পাইছোঁ, এইটো হ'ল শিখিৰি ৰেষ্টুৰেণ্ট অৰ্থাৎ পিকনিক স্পট সৰলপাৰা। ইয়াত বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্টত বস্তু পোৱা যায়। ইয়াত দেখা গৈ আছে টি, চাওমিন, চিকেন ফ্ৰাই এটচেট্ৰা অৰ্থাৎ ইত্যাদি বিভিন্ন ধৰণৰ ইয়াত ভোজন কৰিবলৈ পাব। ইয়াত আহিলে আমি ইয়াত দোকানী এজনী আছে, দোকানীৰ পৰা আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ, আমাৰ ইয়াতে লোকেল গাহৰি, মুৰ্গী এইবিলাক পোৱা যায়। চাওমিন, ম'ম' এইবিলাক।
লোকেল চিকেন পোৱা যায় লোকেল চিকেন এইটো কিমান দাম এটা 200 টাকা প্লেট লয় তাৰমানে আমাৰ ইয়াত এই যে পিকনিক স্পটত যিবিলাক মানুহ আহে এই মানুহবোৰ আচলতে মানে আৰম্ভ হয় কেতিয়াৰ পৰা আৰম্ভ হয় আৰু মানুহবিলাক কেতিয়া গুচি যায় মানে ইয়াতো ইমান চৰকাৰৰ পৰা দি আছে 4টাৰ পৰা যাব লাগে 4টাৰ পিছত আঁতৰি যাব লাগে আঁতৰি যাব লাগে ঠিক আছে থেংক ইউ যোনে ডিৰেক্টলি আহে অলপ ৱেইট কৰি যায় আচ্ছা ইয়াত সাৱধানতা এটা দেখা পাইছোঁ অৰ্থাৎ চাইনবোৰ্ড এটা দেখা গৈছে ইয়াত লিখা আছে প্লিজ ডু নট ক্ৰছ দ্য বৰ্ডাৰ লাইন আৰু ইয়াত ধুনীয়াকৈ ইয়াত মানুহবোৰ ইয়াতে যিটো নিজৰা বহি গৈছে নিজৰাত মানুহবোৰ খুব ধুনীয়াকৈ উপভোগ কৰি আছে অৰ্থাৎ এনজয় কৰি আছে জাষ্ট আহিলে ক'ৰ পৰা আহিলে দাদা আমি হাউলিৰ পৰা আহিছোঁ হাউলিৰ পৰা আহিছে খালি জাষ্ট আহি পালে আপোনালোকে না অলপ আগতে আহিছে যিয়ে নহওক এতিয়াতো ক'ব নোৱাৰিব কেনেকুৱা লাগে ঠাইখিনি না ভালেই লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে না থেংক ইউ গোৱালপাৰা আগিয়াৰ পৰা আহিছে আগিয়াৰ পৰা আহিছে না এতিয়া জাষ্ট আহি পালে নেকি জাষ্ট আহি পালে বৰ ধুনীয়া লাগিছে হয় মামনি ৰেভা ক'ৰ পৰা আহিলে আমি তাৰমানে গোটেইখিনি এটা মানে হস্পিটেল টিম হয় মেডিকেল টিম এনে বহুত দিনৰ পৰা আহোঁ বুলি ভাবি আছোঁ ইয়াতে আজি আহিলোঁ আৰু ভাল লাগিছে খুব এনেকুৱা পৰিৱেশ দেখি বাইদেউ আহাতে ৰাস্তাত কিবা প্ৰব্লেম হৈছে নেকি নাই একো প্ৰব্লেম হোৱা নাই খালি আহোঁতে মানে ইমান ডাঙৰ মানে জংঘল মানে ভাল বাৰী এনেকুৱা পাইছোঁ আৰু যিয়ে নহওক ইয়াত আহি পেলাই পৰিৱেশটো অলপ সঁচাই ভাল লগা নাই হয় নে নাই আপুনি ক'ৰ পৰা আহিছে আমি গ্ৰেজুৱেটৰ পৰা আহিছোঁ থেংক ইউ ঠিক আছে থেংক ইউ ভাল লাগিল মই পৰা আহিছোঁ আপোনাৰ নাম কেনে লাগিছে বাইদেউ আহি পেলাই ধন্যবাদ কোৱা তোমাৰ নামটো কি মুছমা খাতুন কোন স্কুলত পঢ়ে কেনেকুৱা লাগিছে আহি পেলাই ভাল লাগিছে নিশ্চয় না কোন স্কুলত পঢ়ে ইয়াত আহি পেলাই কেনেকুৱা লাগিছে আপোনাৰ নামটো ক'ব মোৰ নাম আজিবৰ আজিবৰ লাকচান একাডেমিক চৰকাৰী স্কুল থেংক ইউ মোৰ নাম জাকিৰ হুছেইন ইয়াত আহি পেলাই আপোনালোকৰ মনটো নামটো কোৱা বহুত ভাল লাগিছে চাৰিওফালে আমাৰ উত্তৰ ফালে পূজা পাহাৰ দেখিবলৈ পোৱা যায় ছাৰ ইয়াত আহি পেলাই কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে তাতো বহুত ধুনীয়া ৰাস্তাটো অলপ বেয়া হয় আৰু মানে বাকী ইয়াত আহিলে মনটো ভাল হয় আমাৰ গৌৰংজ্যোতি হাইস্কুলৰ জ্যেষ্ঠ ইংৰাজী শিক্ষক লুৎফৰ ৰহমান ডাঙৰীয়া আমাৰ পিকনিক স্থলীলৈ যিহেতু আহিছে আমি ছাৰৰ পৰা দুই এষাৰ মন্তব্য দিব বিচাৰিম ছাৰে দুই এষাৰ মন্তব্য দিব ছাৰৰ আসসালামু আলাইকুম নমস্কাৰ হয় একচুৱেলি মই লুৎফৰ ৰহমান মই গৌৰংজ্যোতি হাইস্কুলৰ শিক্ষক হয় আমি এইবেলি পিয়ৰিটি মডেল একাডেমি স্কুলৰ তৰফৰ পৰা লগতে লাইফ চাইন একাডেমিৰ ছাৰসকলৰ সহযোগৰ মাধ্যম দি আমি সদূৰ বিলাচীৰ পৰা তথা চিৰাকুটাৰ পৰা আহি ইয়াত সৰল পৰা আহি পাইছোঁ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ বনভোজ বা পিকনিক খোৱাৰ উদ্দেশ্যেৰে আহি সৰল পৰা যিখিনি আমি পৰিৱেশ পালোঁ খুবেই ভাল লগা পৰিৱেশ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো বিৰাট মানে মনোৰম গোটেই এটা ছাইড মোটামুটি দুটা ছাইড পাহাৰে এনেকুৱা ধৰণৰ আৱৰি ৰাখিছে
তাৰ যি গছ গছনি প্ৰাকৃতিক সৌন্দৰ্য যদিও ইয়াত নদী নাই তথাপি পাহাৰৰ পৰা যিটো নিজৰা বৈ আহিছে ইয়াৰ সন্মুখেদি যিটো নিজৰা গৈছে খুবেই ভাল লাগিছে য'ত ল'ৰা ছোৱালীবিলাকে ভালে আমোদ ফূৰ্তি কৰিবলৈ পাৰিছে লগতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ কিছুমান স্কুল কিছুমান মানে পৰিয়ালকেন্দ্ৰিক এনেকৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত বনভোজৰ যিটো ভিৰ কৰিছে যিটো পৰিৱেশ গঢ়ি তুলিছে খুবেই ভাল লগা পৰিৱেশ গঢ়ি তুলিছে আৰু এইখিনিতে আমি আমাৰ যিহেতু ৰন্ধা বঢ়াখিনি শেষে কৰিলোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলক খাবলৈ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ খোৱা লোৱাৰ পিছত শিক্ষকসকল যি শিক্ষয়িত্ৰীসকল যিকেইজনে আছে তেখেতসকলে খাব আৰু মানে কোৱাৰ হৈছে কি ভাল লাগিছে পৰিৱেশটো গতিকে ধন্যবাদ। মডেল একাডেমীৰ এজন ইংৰাজী শিক্ষক আমি লগ পাইছোঁ আৰু ছাৰৰ পৰা মতামত ল'ব বিচাৰিম। ছাৰ আপোনাৰ নামটো কি? মোৰ নাম ৰতন ৰবি দাস। মই পিৰুটি মডেল একাডেমীৰ ইংৰাজী বিভাগৰ এছিষ্টেণ্ট টিচাৰ হয়। ছাৰ আপুনি ইয়াত আহি পেলাই আমাৰ সৰলপাৰা যিটো পিকনিক স্পট ইয়াৰ পৰা আপুনি কেনেকুৱা অনুভৱ কৰিলে? খুবেই ভাল অনুভৱ কৰিছোঁ। আগতে এবাৰ মই আহিছিলোঁ ইয়াৰ প্ৰাকৃতিক যিটো দৃশ্য খুব মনোৰম, খুব ভাল লগা দৃশ্য। ধন্যবাদ ছাৰলৈ।